নমস্কাৰ বন্ধুসকল, ৰঞ্জন টাইম স্কিল নলেজ এণ্ড টেক ইউটিউব চেনেলৰ তৰফৰ পৰা মই আকৌ আপোনালোকক এটি শুভ কিয়ন মুহূৰ্তলৈ এটি সুন্দৰ কবিতাৰ মাজেৰে লগ পাইছোঁহি বন্ধুসকল। আৰু ইয়াৰ লগতে আপোনালোকক বিনম্ৰ অনুৰোধ জনাওঁ যে ৰঞ্জন টাইম স্কিল নলেজ এণ্ড টেক ইউটিউব চেনেলটো এতিয়ালৈকে আপুনি দেখা নাই বা ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰক। যেতিয়া মই ইণ্টাৰেষ্টিং ভিডিঅ' বা বঢ়িয়া ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে সকলোতকৈ আগত দেখিবলৈ পাব। আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ইয়াতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ছাবস্ক্ৰাইব কৰিবলৈতো একেবাৰেই নাপাহৰিব। এতিয়া পলম নকৰাকৈ কবিতাটো আৰম্ভ কৰিছোঁ। কবিতাটোৰ শিৰোনাম হৈছে এগৰাকী শিল্পী। লিখিছে ৰঞ্জন টাইম। মোক সৰ্বক্ষণতেই কলুষ কলিমাহিৰ এটি মুহূৰ্ত, যিয়ে মোৰ বাবে শুভ পথৰ সন্ধান কৰি হাবাথুৰি খাইছিল। যেনেই সোধাত থাকিও নিজৰে এবুৰি জৰাজীৰ্ণ অৱস্থা বিচাৰিছিল মোৰ বাবে পেঠি মুখৰ অৱস্থা। সেয়া মাথো এগতি ঐক্যৰ সমবেত হৈ কোনোবাই কৰিবানি চাইকৰ, সেয়াই হৈছে মা। মোৰ ভাৱনাই কৈ বিশ্ব ব্ৰহ্মাণ্ডৰ এগৰাকী সুখ্যাত শিল্পী। এনে এখন দেশ নাই য'ত মাতৃ মমতাৰ মাতৃত্ববোধ নাই। সুখ্যাত শিল্পীগৰাকীয়ে মোৰ জন্মৰ পৰা শেষ নিশ্বাসলৈকে প্ৰতি পলেই সৰ্বক্ষণেই মোৰ এটুকুৰা মুখৰ হাঁহিৰ কাৰণেই জীৱন নামৰ সংগ্ৰামৰ ৰণত ব্যস্ত মোৰ সংবেদ। এগৰাকী গায়ক সংগীতজ্ঞই এটি মুহূৰ্তৰ বাবে এটি সুমধুৰ কণ্ঠ, যাৰ মাজত থাকিব পাৰে এটি আশাৰ ৰেঙনি। মাৰ তুলনাত বিশ্বৰৰ সকলো নগণ্য, নাই যাৰ তুলনাৰ মিষ্টি কুমাৰ কমাৰ কহাৰ বঢ়িয়া গায়ক সংগীতজ্ঞ সকলো শিল্পী দলৰ মা। তুমি চিৰপূজ্য চিৰ স্মৃতি আমাৰ সেইগৰাকী সুখ্যাত শিল্পী। ধন্যবাদ। জয় হিন্দ, জয় অসম, বন্দে মাতৰম।